নমস্কাৰ। বৰ্তমান সময়ত আমি ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ পৰা ৰাতি পুনৰ বিচনাত টোপনি যোৱাৰ আগমুহূৰ্তলৈকে আমি এটাই শব্দই শুনি আছোঁ। বাতৰি কাকততে হওক, টিভি চেনেলতে হওক, ছ'চিয়েল মিডিয়াতে হওক বা আমাৰ বন্ধুবৰ্গৰ মাজতে হওক, আৰু সেই শব্দটো হ'ল কৰোনা বা কৰোনা ভাইৰাছ। মই যেতিয়া প্ৰথমে কৰোনা ভাইৰাছ শব্দটো শুনিছিলোঁ, তেতিয়া মোৰ মনলৈ কিছুমান প্ৰশ্ন আহিছিল আৰু এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু ইয়াৰ ফলত মই যিখিনি শিকিলোঁ বা যিখিনি জানিবলৈ পাৰিলোঁ, সেই কথাখিনি বহুত সহজভাৱে এজন সাধাৰণ ব্যক্তি হিচাপে আন এজন সাধাৰণ ব্যক্তিয়ে বুজি পাব পৰাকৈ এই ভিডিঅ'টোত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি মই এতিয়া এটা প্ৰশ্ন কৰোঁ যে বৰ্তমান সময়ত গোটেই বিশ্ববাসী যিটো মহামাৰী ৰোগত আক্ৰান্ত হৈছে, এই ৰোগটোৰ নাম কি? তেতিয়াহ'লে আপুনি মই হয়তো বহুতেই ক'ম যে বৰ্তমান সময়ত বিশ্ববাসী যিটো ৰোগত আক্ৰান্ত হৈছে, এই ৰোগটোৰ নাম কৰোনা বা কৰোনা ভাইৰাছ। চাওক, বৰ্তমান সময়ত গোটেই বিশ্ববাসী যিটো ৰোগত আক্ৰান্ত হৈছে, ৰোগটোৰ নাম হ'ল COVID-19। আৰু যদি আমি ইয়াৰ ফুল ফৰ্মটো চাওঁ, সম্পূৰ্ণ আকাৰ বা সম্পূৰ্ণ নামটো চাওঁ, তেতিয়াহ'লে সম্পূৰ্ণ নামটো হ'ব কৰোনা ভাইৰাছ ডিজিজ। CO কৰোনা, VIৰ পৰা ভাইৰাছ, ডিৰ পৰা ডিজিজ আৰু 2019। ইয়াত যিটো 19 আছে, 19এ বুজাইছে এটা চন। অৰ্থাৎ যে কৰোনা ভাইৰাছ ডিজিজ, এই ৰোগটো 2019 চনৰ শেষৰ পৰা পৰিলক্ষিত হৈছে। অৰ্থাৎ সহজভাৱে আমি ক'ব পাৰোঁ যে কৰোনা ভাইৰাছৰ পৰা হোৱা এটা ৰোগ। তেতিয়াহ'লে কৰোনা ভাইৰাছ কি? চাওক, কৰোনা ভাইৰাছ কোনো এটা ভাইৰাছ নহয়। কৰোনা ভাইৰাছ হৈছে এটা ভাইৰাছৰ পৰিয়াল বুলি আমি ক'ব পাৰোঁ বা এটা ফেমিলি বুলি ক'ব পাৰোঁ। অৰ্থাৎ কেইবাটাও ভাইৰাছ আছে কৰোনা ভাইৰাছৰ ফেমিলিটোত বা এই গ্ৰুপটোত। আৰু যদি আপুনি গুগলত চাৰ্চ কৰি চায়, তেতিয়াহ'লে পাব যে পোনপ্ৰথমে 1960 চনত কৰোনা ভাইৰাছ আৱিষ্কাৰ হৈছিল আৰু তেতিয়াৰে পৰা এতিয়ালৈকে কেইবাটাও কৰোনা ভাইৰাছ আৱিষ্কাৰ হৈছে। তেতিয়াহ'লে এটা প্ৰশ্ন নিশ্চয় মনলৈ আহিছে যে বৰ্তমান সময়ত যিটো কৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে, এই কৰোনা ভাইৰাছটোৰ নাম কি? এই কৰোনা ভাইৰাছটোৰ নাম হ'ল SARS-CoV-2 আৰু ইয়াৰ ফুল ফৰ্মটো হ'ল ছেভিয়াৰ একুইট ৰেছপিৰেটৰী চিণ্ড্ৰম বা ছেভিয়াৰ একুইট ৰেছপিৰেটৰী চিণ্ড্ৰম কৰোনা ভাইৰাছ 2। ইয়াত যিটো 2 দেখিছোঁ আমি, ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে ইয়াৰ আগতে নিশ্চয় ইয়াত 1 আছিল, অৰ্থাৎ SARS-CoV-1 আছিলে। হয়, ইয়াৰ আগতেও এনেধৰণৰ এটা ভাইৰাছ দেখা গৈছিল। চীনতে 2002-2003 চনত চাৰ্চ নামৰ এটা ভাইৰাছ ধৰা পৰিছিল। আৰু এই চাৰ্চৰ সৈতে বহুখিনি সাদৃশ্য থকাৰ বাবে বৰ্তমান সময়ত যিটো ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে, ভাইৰাছটোৰ নাম ৰখা হৈছে SARS-CoV। যিহেতু আগতে এটা আছিলে, ইয়াৰ নাম SARS-CoV-2 ৰখা হৈছে। এতিয়া এই কৰোনা ভাইৰাছ, এই কৰোনা শব্দটোনো কি বুজায়? যদি আমি কৰোনা শব্দটোৰ অৰ্থ জানিব বিচাৰোঁ বা কৰোনা শব্দটো কি বুজায় জানিবলৈ চেষ্টা কৰোঁ, যে কৰোনা শব্দটো এই কাৰণেই ব্যৱহাৰ কৰা হৈছে যে যিটো ভাইৰাছ, এই কৰোনা ফেমিলিৰ যিবিলাক ভাইৰাছ আছে, এই ভাইৰাছসমূহৰ এক বিশেষ ধৰণৰ প্ৰটিনেৰে গঠিত আৱৰণ থাকে আৰু তাত উজ্জ্বল মুকুট সদৃশ গঠন দেখিবলৈ পোৱা যায়। আৰু তাৰ বাবে কৰোনা নামটো দিয়া হৈছে। এতিয়া আমি ছেভিয়াৰ একুইট ৰেছপিৰেটৰী চিণ্ড্ৰম, এই শব্দকেইটাৰ অৰ্থকেইটা অসমীয়াত জানিবলৈ চেষ্টা কৰোঁ আহকচোন। যদি আমি ছেভিয়াৰ শব্দটোৰ অৰ্থ চাওঁ, তেতিয়াহ'লে ইয়াৰ অৰ্থ হ'ব গম্ভীৰ বা জটিল। একুইট শব্দৰ অৰ্থ যদি চাওঁ, তেতিয়াহ'লে হঠাৎ মহামাৰী, অৰ্থাৎ হঠাৎ এটা মহামাৰী ৰূপ ধাৰণ কৰা বুলি আমি বুজিব পাৰোঁ। ৰেছপিৰেটৰী, ইয়াৰ অৰ্থ হ'ল শ্বাস প্ৰশ্বাসজনিত। আৰু চিণ্ড্ৰম শব্দৰ অৰ্থ যদি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে একেটা বেমাৰৰ কেইবাটাও লক্ষণ, অৰ্থাৎ এটা বেমাৰৰ বাবে আমি কেইবাটাও লক্ষণ দেখিব পাৰোঁ, যিটো চিণ্ড্ৰম বুলি কোৱা হয়। গতিকে আমি ক'ব পাৰোঁ যে
COVID-19 এই ৰোগটো জটিল বা গম্ভীৰ। এই COVID-19 হঠাৎ মহামাৰী ৰূপ ধাৰণ কৰিব পাৰে। COVID-19 প্ৰধানকৈ শ্বাস প্ৰশ্বাসজনিত ৰোগ। COVID-19 ৰোগৰ যি লক্ষণ, এই লক্ষণ এটা নহয়, কেইবাটাও লক্ষণ দেখুৱাব পাৰে। নিশ্চয় এতিয়া চেভাৰেল একুইট ৰেস্পিৰেটৰী চিণ্ড্ৰম কি আপোনালোকে বুজি পালে। তোমালোকে কিছুদিন আগতে এটা নাম শুনিবলৈ পাইছিল যে নভেল কৰোণা ভাইৰাছ, বা আপোনাৰ মোবাইলটোতো যদি কাৰোবালৈ ফোন কৰিছিল আৰু তেতিয়াহ'লে আপোনালোকে মোবাইলটোত এই শব্দতে শুনিবলৈ পাইছিল যে নভেল কৰোণা ভাইৰাছ। চাওক, চীনত যেতিয়া 2019 পোনপ্ৰথমে এই ভাইৰাছটোৰ বিষয়ে জানিবলৈ পৰা গৈছিল, এতিয়া ভাইৰাছটোক জনা গৈছিল যে যি কৰোণা ভাইৰাছ আছে, এই ভাইৰাছসমূহৰ প্ৰকৃতিৰে হয় এই ভাইৰাছটো, কিন্তু ইয়াৰ কোনো নাম দিব পৰা যোৱা নাছিল। অৰ্থাৎ যি কৰোণা ফেমিলিত ভাইৰাছ আছিল, এই থকা ভাইৰাছসমূহ নাছিল, এই নতুনকৈ অহা এটা কৰোণা ভাইৰাছ আছিল, আৰু তাৰ বাবে ইয়াৰ নাম দিয়া হৈছিল নভেল কৰোণা ভাইৰাছ। নভেল শব্দটোৱে বুজায় যে নতুন। গতিকে প্ৰথম অৱস্থাত নভেল কৰোণা ভাইৰাছ বা 2019 nCoV এই হিচাপে এই ভাইৰাছটোৰ নাম দিয়া হৈছিল। আৰু ইয়াৰ পিছত যেতিয়া পৰীক্ষা নিৰীক্ষা হ'ল, তাৰপিছত এই ভাইৰাছটো দেখা গ'ল যে চাৰ্ছ, যিটো ভাইৰাছ 2003 দেখা গৈছিল, এই ভাইৰাছটোৰ ইয়াৰ বহুখিনি লক্ষণ, এই ভাইৰাছটোৰ সৈতে বহুখিনি সাদৃশ্য আছিল। গতিকে ইয়াৰ নামটো ৰখা হ'ল SARS-CoV-2। এতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আৰু নিশ্চয় আহে যে এই ভাইৰাছ, কৰোণা ভাইৰাছ, এই কৰোণা ভাইৰাছ কেনেকৈ আমাৰ দেহলৈ আহিল, বা কেনেকৈ ভাইৰাছটো উৎপন্ন হ'ল, বা এই ভাইৰাছে কেনেকৈ আমাৰ শৰীৰক আঘাত কৰে, আমাৰ শৰীৰক ৰোগৰ সৃষ্টি কৰে। চাওক, যি কৰোণা ভাইৰাছ আছে, এই ভাইৰাছসমূহ প্ৰধানকৈ মানুহৰ সংস্পৰ্শলৈ আহে কোনো এটা জন্তু বা এটা পক্ষীৰ মাধ্যমেৰে। যদি চাৰ্ছৰ ক্ষেত্ৰত চাওঁ, যিটো চাইনাত 2002-2003 হৈছিলে, এই ভাইৰাছটো প্ৰধানকৈ বাদুলিৰ পৰা মানুহৰ দেহলৈ আহিছিলে। ঠিক তেনেদৰে মাৰ্চ, ছৌদি আৰৱত এই মাৰ্চ নামৰ এই ভাইৰাছবিধ দেখা গৈছিল 2012-2013 ইমান সময়ত। আৰু এই ভাইৰাছবিধ মানুহৰ দেহলৈ আহিছিল উটৰ সংস্পৰ্শৰ জৰিয়তে। গতিকে এই SARS-CoV-2 কেনেকৈ মানুহৰ দেহলৈ আহিল? জন্তুৰ জৰিয়তে আহিল, পক্ষীৰ জৰিয়তে আহিল, সাপৰ জৰিয়তে আহিল, বাদুলিৰ জৰিয়তে আহিল, বৰ্তমানলৈকে স্পষ্ট নহয় যে কিহৰ জৰিয়তে আহিল। যিহেতু কৰোণা ভাইৰাছসমূহ প্ৰধানকৈ জন্তু বা পক্ষীৰ জৰিয়তে মানুহৰ সংস্পৰ্শলৈ আহে, গতিকে SARS-CoV নিশ্চয় জন্তু বা পক্ষীৰ সংস্পৰ্শৰ পৰাই মানুহৰ দেহলৈ বিয়পিছে, এইটো কিন্তু স্পষ্ট। এতিয়া অকণমান জানিবলৈ চেষ্টা কৰা হওকচোন, ভাইৰাছনো কি? ভাইৰাছৰ দেহতনো কি থাকে? ভাইৰাছে কেনেকৈ আমাৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে? আমি সকলোৱে এটা কথা জানো যে প্ৰকৃতিত যিবোৰ আছে, এই সকলোবোৰ আমি জীৱ হিচাপে পাইছোঁ, নহ'লে আমি জড় হিচাপে পাইছোঁ। কিন্তু ভাইৰাছক স্পষ্টভাৱে আমি জীৱ বুলিও ক'ব নোৱাৰোঁ, আৰু ইয়াক জড় বুলিও ক'ব নোৱাৰোঁ। বায়'লজিত ভাইৰাছক কোৱা হয় যে লিভিং আৰু নন লিভিঙৰ মাজত কানেক্টিং লিংক, অৰ্থাৎ জীৱ আৰু জড়ৰ মাজৰ মধ্যস্থতাকাৰী হ'ল ভাইৰাছ। আৰু এই জীৱও নহয়, জড়ও নহয়, কিন্তু এই ভাইৰাছেই সৃষ্টি কৰিব পাৰে মহামাৰী। আৰু এতিয়ালৈকে ভাইৰাছৰ কাৰণে কেইবাটাও মহামাৰী দেখিবলৈ পোৱা গৈছে। প্ৰশ্ন হয় যে ভাইৰাছ কেনেকৈ আমাৰ দেহলৈ আহে? চাওক, আপুনি য'ত আছে, মই য'ত আছোঁ, এই ঠাইতো বিভিন্ন ধৰণৰ ভাইৰাছ থাকিব পাৰে। যিহেতু ভাইৰাছ বেক্টেৰিয়াতকৈও সৰু আকাৰত, গতিকে ভাইৰাছক দেখা পাবলৈ হ'লে বহুত বেছি শক্তিশালী অনুবীক্ষণ যন্ত্ৰৰ প্ৰয়োজন হ'ব। সাধাৰণ চকুৰে দেখা পোৱাটো অসম্ভৱ, কিন্তু সাধাৰণ অনুবীক্ষণ যন্ত্ৰৰ ভাইৰাছ আমি দেখা পাব নোৱাৰোঁ, বা ভাইৰাছক নিৰীক্ষণ কৰিব পৰা নাযায়। আৰু মই ইতিমধ্যে ক'লোঁ যে ভাইৰাছে জীৱ স্পষ্টভাৱে নহয়, জড়ও স্পষ্টভাৱে নহয়। যেতিয়ালৈকে ভাইৰাছ এনভাইৰনমেণ্টত আছে,
অৰ্থাৎ পৰিৱেশত আছে তেতিয়া ভাইৰাছে জড় হিচাপে থাকে কিন্তু ভাইৰাছে এটা জড় বস্তু যেনেদৰে পৰিৱেশত থাকে ঠিক তেনেদৰে ভাইৰাছৰ পৰিৱেশত থাকিলে এটা জড় হিচাপে থাকে কিন্তু যেতিয়া জীৱ দেহলৈ আহিব তেতিয়াই ভাইৰাছে শক্তি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে আৰু এই যে জড় হিচাপে ছিল জড় অৱস্থাৰ পৰা জীৱৰ দেহলৈ আহিবলৈ প্ৰতিটো ভাইৰাছক নিৰ্দিষ্ট অনুকূল পৰিৱেশৰ প্ৰয়োজন হয় অৰ্থাৎ পৰিৱেশত থকা ভাইৰাছ এটাই এটা নিৰ্দিষ্ট পৰিৱেশত কিবা এটা জীৱ দেহলৈ আহি গ'ল আৰু এই জীৱ দেহত অহাৰ লগে লগে আৰম্ভ কৰে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আৰু এটা ভাইৰাছে যিটো জীৱ দেহত আহি নিজৰ বিকাশ কৰিবলৈ আৰম্ভ কৰে সেই জীৱ দেহটো কোৱা হয় হোষ্ট অৰ্থাৎ যেতিয়ালৈকে হোষ্ট লাভ নকৰে তেতিয়ালৈকে ভাইৰাছ এটাই মৃত বুলি ক'ব পাৰোঁ আমি এতিয়া চাওঁ হওক ভাইৰাছৰ দেহটোত কি থাকে মই বহুত সিম্পলভাৱে এটা ছবি আঁকি বুজাব বিচাৰিছোঁ যে ভাইৰাছত থাকেনো কি চাওক ভাইৰাছৰ দেহটোত এটা প্ৰটিনৰ আৱৰণ থাকে কোৱা হয় কেপচিড আৰু এই আৱৰণৰ ভিতৰত থাকে ডিএনএ বা আৰএনএ আৰু এই ডিএনএ আৰএনএ কি বুলি যদি কাৰোবাৰ প্ৰশ্ন আহিছে ডিএনএ বা আৰএনএ হ'ল জেনেটিক মেটেৰিয়েল বা বংশগতিৰ বাহক আমাৰ দেহতো আছে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যে চাৰিত্ৰিক বৈশিষ্ট্য এই বৈশিষ্ট্যসমূহ এই ডিএনএ বা আৰএনএ সমূহে বহন কৰি লৈ যায় আৰু ভাইৰাছতো কেৱল হয় ডিএনএ থাকে নহলে আৰএনএ থাকে কোনোবা ভাইৰাছ যদি ডিএনএ আছে আৰএনএ নাথাকিব আৰএনএ যদি আছে ডিএনএ নাথাকে আৰু এই অকল ডিএনএ বা আৰএনএ অৰ্থাৎ জেনেটিক মেটেৰিয়েল আৰু প্ৰটিনৰ আৱৰণেৰে গঠিত হয় ভাইৰাছ এতিয়া এই ভাইৰাছটো পৰিৱেশত মৃত অৱস্থাত থাকে পৰিৱেশত জড় হিচাপে আছে যেতিয়া এই ভাইৰাছে এজন জীৱৰ দেহলৈ আহিব যিকোনো মাধ্যমেৰে উশাহত হোক বা অন্য বেলেগ বেলেগ ভাইৰাছ বেলেগ বেলেগ মাধ্যমেৰে জীৱ দেহলৈ প্ৰসাৰিত হয় অৰ্থাৎ এই কি লাভ কৰিলে হোষ্ট লাভ কৰে এটা ভাইৰাছ যেতিয়া জীৱ দেহলৈ প্ৰথমে আহিব আহি জীৱ দেহৰ কলৈ যাব ই টাৰ্গেট কৰিব অৰ্গেনসমূহ অৰ্থাৎ অংগসমূহলৈ যাব আৰু অংগসমূহৰ পৰা ই টাৰ্গেট কৰিব সেল অৰ্থাৎ কোষসমূহক আৰু যদি চাওঁ আমাৰ কোষত কোষৰ ভিতৰত যেটো থাকে এইটো কোৱা হয় কোষ কেন্দ্ৰ আৰু কোষ কেন্দ্ৰত থাকে আমাৰ ডিএনএ যি আমাৰ জেনেটিক মেটেৰিয়েল যেতিয়া ভাইৰাছ এটাই কোষলৈ আহিব তেতিয়া ইয়াৰ যি প্ৰটিন অংশটো আছে প্ৰটিন অংশটোৰ বৰ বিশেষ কাম একো নাথাকে প্ৰটিন অংশটো প্ৰায় আমাৰ দেহত আহাৰ পিছত নাইকিয়া হৈ যায় কিন্তু এই যি জেনেটিক মেটেৰিয়েল আছে এই মেটেৰিয়েলে সোমাই আহে কোষ কেন্দ্ৰলৈকে আৰু কোষ কেন্দ্ৰত আহি আমাৰ যি ডিএনএ আছে এই ডিএনএৰ সৈতে লগ হৈ লয় আৰু আমি এটা কথা জানো যে আমাৰ কোষৰ প্ৰতি মুহূৰ্ততে বিভাজন হয় অৰ্থাৎ এটাৰ পৰা দুটা কোষ দুটাৰ পৰা চাৰিটা চাৰিটাৰ পৰা আঠটা আঠটাৰ পৰা 16টা 16টাৰ পৰা 32টা এনেকৈ কোষৰ বিকাশ হয় আৰু যেতিয়া এই ভাইৰাছটো কোষত আহিল আৰু কোষটোৰ যেতিয়া বিকাশ হ'ল তেতিয়া কি হ'ল যে কোষৰ লগত ইয়াৰ ভাইৰাছৰো যি ডিএনএ আছিল বা আৰএনএ আছিল অৰ্থাৎ জেনেটিক মেটেৰিয়েল আছিল তাৰো বিকাশ হৈ গ'ল আৰু যেতিয়া দ্ৰুতগতিত বিকাশ হ'ব তেতিয়া এই ভাইৰাছ প্ৰতিটো অৰ্গেনলৈ গুচি যাব আৰু যেতিয়া প্ৰতিটো অৰ্গেনলৈ যাব তেতিয়া এটা সময়ত এই ভাইৰাছৰ যি জেনেটিক মেটেৰিয়েল আমাৰ শৰীৰত যথেষ্ট পৰিমাণে বাঢ়ি যাব আৰু তেতিয়া আমাৰ শৰীৰৰ যি কোষ আছে লাহে লাহে কোষসমূহ মৰিবলৈ আৰম্ভ কৰিব এতিয়া প্ৰশ্ন হ'ল যে ভাইৰাছে যদি আমাক আক্ৰমণ কৰে তেতিয়াহ'লে আমাৰ মৃত্যু হ'ব নেকি আমাৰ শৰীৰত এনেকুৱা এটা সিস্টেম আছে বা প্ৰণালী আছে যিটো কোৱা হয় ইমিউনিটি সিস্টেম বা ৰোগ প্ৰতিৰোধ ক্ষমতা শৰীৰৰ এই ইমিউনিটি সিস্টেমটোৱে প্ৰতি মুহূৰ্তত চেষ্টা কৰি থাকে আমাৰ শৰীৰটোক
বচাই ৰাখিবলৈ অৰ্থাৎ ইমিউনিটি সিস্টেমত জড়িত প্ৰধানকৈ WBC সেল ইয়াত 5টা সেল থাকে বা 5টা কোষ থাকে সেইকেইটা হ'ল মনোসাইট লিম্ফোসাইট নিউট্ৰফিল বেসোফিল এচিনোফিল আৰু ইয়াৰ লগতে আৰু দুটা সেল বি সেল আৰু টি সেল এই সেলসমূহৰে আমাৰ ইমিউনিটি সিস্টেমটো গঠিত আৰু এই সেলসমূহে প্ৰতি মুহূৰ্তত আমাৰ শৰীৰটোক বচাই ৰাখিবলৈ চেষ্টা কৰে যদি বাহিৰৰ পৰা এটা ফৰেন পাৰ্টিকল যিটো পাৰ্টিকল শৰীৰৰ বাবে ক্ষতিকাৰক তেনেকুৱা পাৰ্টিকল যদি শৰীৰত আহে তেতিয়া হলে লগে লগে ডিটেক্ট কৰি লয় আৰু ডিটেক্ট কৰি লোৱাৰ পিছতে আৰম্ভ কৰে ইয়াক ৰোধ কৰিবলৈ ইমিউনিটি সিস্টেমে সম্পূৰ্ণৰূপে লাগি যায় যে সেই যিটো ফৰেন পাৰ্টিকল আহিছে বাহিৰৰ পৰা তাক কেনেকৈ ৰোধ কৰিব পৰা যায় কেনেকৈ তাক মাৰি পেলাব পৰা যায় আৰু যদি এজন ব্যক্তিৰ ইমিউনিটি সিস্টেমটো শক্তিশালী হয় তেতিয়া হলে যে ফৰেন পাৰ্টিকল বাহিৰৰ পৰা আহিব ভাইৰাছ হওক বা ব্যাকটেৰিয়া হওক তাকে ইমিউনিটি সিস্টেমে মাৰি পেলাব আৰু শৰীৰটো সুৰক্ষা প্ৰদান কৰিব আমাৰ শৰীৰত এনেকুৱা হ'ব পাৰে যে বিভিন্ন সময়ত বিভিন্ন ভাইৰাছ সোমাব পাৰে আৰু আমি গমেই নাপালো কাৰণ সেই ভাইৰাছৰ বিৰুদ্ধে আমাৰ যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হয়তো শক্তিশালী আছিল আৰু গতিকে আমি গমেই নাপালো সেই ভাইৰাছক আমাৰ শৰীৰে মাৰি পেলাইছে এতিয়া প্ৰশ্ন হ'ল যে যদি কৰোনা ভাইৰাছ আমাৰ শৰীৰত আহে আমাৰ ইমিউনিটি সিস্টেম ষ্ট্ৰং হয় তেতিয়া হলে আমি চিকিৎসালয়ৰ প্ৰয়োজন কাৰণ আমাৰ শৰীৰে ইয়াক মাৰি পেলাব সব এনে কথা নহয় যে শৰীৰে ইয়াৰ ৰোধ কৰিবলৈ যেতিয়া শৰীৰে ডিটেক্ট কৰিব কৰোনা ভাইৰাছৰ জেনেটিক মেটেৰিয়েল আমাৰ শৰীৰত আহিছে তেতিয়া শৰীৰে তাৰ ৰোধ কৰিবলৈ কাম কৰিব কিন্তু কাম কৰিবলৈ সময়ৰ প্ৰয়োজন হ'ব ই ফাইট কৰি গৈ থাকিব কিন্তু সময় লাগিব আৰু সেই সময়লৈকে বহুকেইজন ব্যক্তিৰ ওচৰলৈ হয়তো বিয়পি যাব এই ভাইৰাছটো গতিকে যদি এজন ব্যক্তি আক্ৰান্ত হৈছে সেই ব্যক্তিজনক চিকিৎসাৰ প্ৰয়োজন আছে এটা নিশ্চয় এই কথাখিনি আপোনালোকে গম পালে যে আমাৰ শৰীৰত ভাইৰাছ কেনেকৈ কমায় আৰু ভাইৰাছে কেনেদৰে আমাৰ শৰীৰত ৰোগ সৃষ্টি কৰিবলৈ চেষ্টা কৰে আৰু আমাৰ শৰীৰৰ ইমিউনিটি সিস্টেমে তাৰ এগেইনষ্টে কেনেধৰণে কাম কৰে এতিয়া আমি যদি চাওঁ কৰোনা ভাইৰাছৰ ক্ষেত্ৰত যে কৰোনা ভাইৰাছ কিমান শক্তিশালী তেতিয়াহ'লে দুটা কথা ক'ব লাগিব প্ৰথম হ'ল কৰোনা ভাইৰাছৰ ফলত মৃত্যুৰ হাৰ কিমান আৰু দ্বিতীয়তে বিয়পি যোৱাৰ ক্ষমতা অৰ্থাৎ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ ই কিমান সোনকালে বিয়পি যাব পাৰে হয়তো এই ভিডিঅ'টো বনাই থকাৰ সময়লৈকে মৃত্যুৰ হাৰ কৰোনা ভাইৰাছৰ বাবে হোৱা মৃত্যুৰ হাৰ হয়তো ম্যাক্সিমাম 3%। কিন্তু যদি আমি বিয়পি যোৱাৰ ক্ষমতা চাওঁ যে কিমান সোনকালে বিয়পি যায় তেতিয়াহ'লে কৰোনা ভাইৰাছে এজনৰ পৰা আন এজন ব্যক্তিলৈ বহু কম সময়তে বিয়পি যাব পাৰে অৰ্থাৎ এজনৰ পৰা 10জন 10জনৰ পৰা 100জন ব্যক্তিলৈ বিয়পি যাবলৈ বহুত বেছি সময়ৰ প্ৰয়োজন নহয় তৎক্ষণাত বিয়পি যাব পাৰে সেই গতিকে যদিও মৃত্যুৰ হাৰ কম কিন্তু বিয়পি যোৱাৰ ক্ষমতাত চালে ই শক্তিশালী ভাইৰাছ এটা যদিও বা মৃত্যুৰ হাৰ কম যদিও বেছি সংখ্যক ব্যক্তিলৈ বিয়পি যায় মৃত্যুৰ হাৰ কম হ'ব কিন্তু যদি আমি মৃত্যুৰ সংখ্যা গণনা কৰোঁ তেতিয়াহ'লে সংখ্যা বেছি হ'ব মৃত্যুৰ হাৰ তেতিয়াও 3% 4% থাকিব পাৰে কিন্তু মৃত্যুৰ সংখ্যা গণিলে কিন্তু সংখ্যাৰ হিচাপত বহুত হ'ব গতিকে এই ফালৰ পৰা চাবলৈ গ'লে কৰোনা ভাইৰাছ এটা শক্তিশালী ভাইৰাছ বুলি ক'ব পৰা যায় আৰু যদি আমি এটা কথা লক্ষ্য কৰোঁ যে কৰোনা ভাইৰাছত যদিও 2% 3% মৃত্যু হৈছে আৰু মই কোৱা কথা নহয় আপোনালোকে কাগজে পত্ৰে নিশ্চয় পাইছে যে মৃত্যু হোৱা লোকৰ ভিতৰত যিসকল লোকৰ বয়স 50ৰ বেছি বা যিসকল লোক অন্য ধৰণৰ ৰোগ মধুমেহ বা হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ আছে এনে ধৰণৰ লোকৰে মৃত্যু হৈছে অৰ্থাৎ বয়স বাঢ়ি যোৱাৰ লগে লগে বা অন্য ৰোগত যদি আক্ৰান্ত হয় তেনে লোকৰ ক্ষেত্ৰত যি ইমিউনিটি সিস্টেম আছে এই সিস্টেমটো দুৰ্বল হৈ যায় আৰু সেই কাৰণে অন্য ৰোগত আক্ৰান্ত বা বয়সীয়া ব্যক্তিসকলে যি কৰোনা ভাইৰাছ ইয়াৰ এগেইনষ্টত তেওঁলোকৰ শৰীৰে যুঁজ দিবলৈ সম্পূৰ্ণৰূপে সক্ষম নহয়
ইয়াৰ পিছত আমি যদি চাওঁ যে লক্ষণ, কৰোণা ভাইৰাছৰ লক্ষণ কি, তো ইয়াত মই কৈছিলোঁ চিনড্ৰম মানে হ'ল যে এটা বেমাৰৰ কাৰণে কেৱল এটাই লক্ষণ নহয়, কেইবাটাও লক্ষণ থাকিব। কৰোণা ভাইৰাছৰ যদি লক্ষণ বুলি কয়, প্ৰধানতঃ সাধাৰণভাৱে আমাৰ চৰ্দি কাহ হ'লে যি লক্ষণ দেখা যায়, সেই লক্ষণসমূহ আটাইসমূহ লক্ষণে দেখিবলৈ পোৱা যায়। ইতিমধ্যে আপোনালোকে পেপাৰে পত্ৰই হওক বা নিউজতে হওক বা ছ'চিয়েল মিডিয়াত আপোনালোকে এইখিনি গম পাইছে। গতিকে মই ইয়াত পুনৰ লক্ষণ কি ক'ব বিচৰা নাই। সতৰ্কতা, যে আমি কি সতৰ্কতা অৱলম্বন কৰিব লাগিব। তো মই এতিয়া ক'লোঁ যে কৰোণা ভাইৰাছ প্ৰধানকৈ শ্বাস প্ৰশ্বাসজনিত এটা ৰোগ বা মহামাৰী, আৰু এই ৰোগ প্ৰধানকৈ আঘাত কৰে মানুহৰ শ্বাস প্ৰশ্বাসজনিত যি আমাৰ প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াত প্ৰধানকৈ আঘাত কৰে। গতিকে আপোনালোকে শুনিছে যে বাৰে বাৰে কৈ আছে যে আমি যিমান পাৰোঁ আমাৰ হাতখন মুখৰ ওচৰলৈ নিব নালাগে, অৰ্থাৎ আমি নাক টাচ কৰিব নালাগে, চকুৰ ওচৰলৈ হাতখন নিব নালাগে। কিয় কৈ আছে? আমাৰ হাতখন বাৰে বাৰে চাবোনেৰে ধোৱাৰ কথা কৈ আছে। মই চেনিটাইজাৰৰ কথা নকওঁ, যিহেতু সাধাৰণ ব্যক্তি এজনে চেনিটাইজাৰ কি হয়তো বুজিও নাপাওঁ, আমি চাবোন ধোঁৱাৰে চিনি পাওঁ, গতিকে চাবোনেই কৈছোঁ। চব ধৰি লোৱা হ'ল এজন ব্যক্তি কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে, আৰু এই ব্যক্তিজনৰ পৰা আন এজন ব্যক্তিলৈ এই ভাইৰাছটো বিয়পি যোৱাৰ মাধ্যম যদি চাওঁ, তেতিয়াহ'লে প্ৰধান মাধ্যম হ'ব পাৰে এই ব্যক্তিজনে কাহিলে। এই ব্যক্তিজন যিহেতু কৰোণা ভাইৰাছত আক্ৰান্ত আছিল, এই ভাইৰাছ আক্ৰান্ত আছিল, গতিকে এই ব্যক্তিজনে যেতিয়া কাহ মাৰিব, তেতিয়া কাহৰ সৈতে কিছুমান লালতি ওলাই যাব, আৰু তাত এই ভাইৰাছটো ওলাই যাব আৰু গৈ বায়ুমণ্ডললৈ যাব এই ভাইৰাছটো। আৰু ওচৰতে যদি ব্যক্তি এজনৰ ওচৰত আন এজন সুস্থ ব্যক্তি আছে, যেতিয়া তেখেতে উশাহ ল'ব, উশাহত এই ভাইৰাছ এই ব্যক্তিজনৰ দেহলৈ আহিব, এইটো মাধ্যমেৰে বিয়পিব পাৰে। আৰু দ্বিতীয়তে, ধৰি লওক এজন কৰোণা ভাইৰাছত আক্ৰান্ত ব্যক্তিয়ে হাতখনেৰে হঠাৎ কাহতে হাতখন ধৰিলে, মুখত দিলে, যি বীজাণু আছিল বীজাণু ব্যক্তিজনৰ হাতত থাকিল, ব্যক্তিজনে ATM-লৈ গ'ল, যিহেতু ব্যক্তিজনে গমেই নাপায় যে তেখেত কৰোণা ভাইৰাছত আক্ৰান্ত। ATM-ৰ পৰা টকা উলিয়ালে, কিপেডত টাচ কৰি পিন নাম্বাৰটো দিলে। এতিয়া এই হাতত থকা ভাইৰাছটো কিপেডলৈ গ'ল। এতিয়া এই ATM-টো অন্য এজন কৰোণা ভাইৰাছত আক্ৰান্ত নোহোৱা অৰ্থাৎ সুস্থ ব্যক্তিয়ে ব্যৱহাৰ কৰিলে। ইয়াততো ভাইৰাছটো থাকি গ'ল। এই ব্যক্তিজনে যেতিয়া ATM-ত পিন এণ্টাৰ কৰিব, তেতিয়া ইয়াৰ কিপেডৰ পৰা ভাইৰাছটো ব্যক্তিজনৰ হাতলৈ আহিব, আৰু ব্যক্তিজনে যদি ভুলতো নিজৰ নাক টাচ কৰে বা চকু টাচ কৰে, এই ভাইৰাছটো ক'লৈ গ'ল? নাকৰ ওচৰলৈ গ'ল, আৰু যেতিয়া উশাহ ল'ব এই ভাইৰাছটো দেহলৈ যোৱাৰ যথেষ্ট সম্ভাৱনা আছে। কিন্তু যদি ব্যক্তিজনে ATM-ৰ পৰা ওলাই ওচৰতে ক'ৰবাত চাবোন ব্যৱহাৰ কৰি হাতখন ধুলেহেঁতেন, তেতিয়া ভাইৰাছটো হাতৰ পৰা নাইকিয়া হৈ গ'লহেঁতেন। সেইকাৰণে আপুনি যদি চাই, চিকিৎসকসকলে বাৰে বাৰে আহ্বান জনাই আছে যে দূৰত্ব বজাই ৰাখক, কাৰণ বায়ুৰ সৈতে বিয়পিব পাৰে। বহু বেছি দূৰত্ব নহয়, কিন্তু ওচৰত থাকিলে বিয়পিব পাৰে। দ্বিতীয়তে, হাতখন ধোৱাৰ কথা কৈ আছে, যাতে যদি আপুনি অজানিতেও টাচ কৰিছে ক'ৰবাত য'ত এনেকুৱা ভাইৰাছটো আছিলে, আপুনি হাতখন ধুলে ভাইৰাছটো নাইকিয়া হৈ যাব। আৰু তৃতীয়তে, আপুনি হাতখনেৰে চকু বা নাক চুবলৈ আপোনাক মানা কৰি আছে, যে আপোনাৰ হাতৰ সংস্পৰ্শলৈ যদি ভাইৰাছটো আছে, হাতত আছে, তেতিয়াহ'লে ভাইৰাছটোৱে যেতিয়ালৈকে শৰীৰৰ ভিতৰলৈ নাযায়, তেতিয়ালৈকে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে, তাৰ শক্তি প্ৰদৰ্শন কৰিব নোৱাৰে, আপোনাক আক্ৰমণ কৰিব নোৱাৰে। যেতিয়া শৰীৰৰ ভিতৰলৈ যাব হাতৰ পৰা, তেতিয়াহে আক্ৰমণ কৰিব পাৰিব, তেতিয়াহে ইয়াৰ যি জেনেটিক মেটেৰিয়েল তাৰ সম্প্ৰসাৰণ কৰিব পাৰিব। গতিকে এই যি সাৱধানতাখিনি আপোনালোকে পালন কৰিবলৈ কুণ্ঠাবোধ নকৰিব, কাৰণ ইয়াত আছে যে হঠাৎ মহামাৰী ৰূপ ল'ব পাৰে যদি সাৱধানতা আমি অৱলম্বন নকৰোঁ। ছেভিয়াৰ, ইয়াৰ অৰ্থ হৈছে যে গহীন বা কঠিন হৈ পৰিব পাৰে, জটিলতা সৃষ্টি কৰিব পাৰে, আৰু যদি মহামাৰী সৃষ্টি কৰে তেতিয়াহ'লে জটিলতা সৃষ্টি কৰিবই। এতিয়া জানো আহক
যে কেনেধৰণৰনো ভুল তথ্য আমাৰ মাজত প্ৰচাৰিত হৈ আছে। চাওক, মাস্ক ব্যৱহাৰৰ ওপৰত সকলোৱে কৈ আছে, আমি মাস্ক ব্যৱহাৰ কৰিব লাগে। কিন্তু যদি আপুনি মাস্ক ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি কৰোনা ভাইৰাছৰ পৰা ছেফ 100% কেতিয়াও নহয়। যদি আপুনি চিকিৎসক চায় তেতিয়াহ'লে প্ৰতিজন চিকিৎসকে কৈ আছে যে যদি এজন ব্যক্তিৰ সাধাৰণ পানী লগা জ্বৰ হৈ আছে, কাহি আছে, তেতিয়াহ'লে ব্যক্তিজনে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। কিন্তু এজন সাধাৰণ ব্যক্তি, আপুনি ঘৰত আছে, আপুনি মাস্ক লোৱাৰ প্ৰয়োজন নাই। দ্বিতীয়তে, আপুনি যদি প্ৰয়োজনেই হোৱা নাই বাহিৰলৈ ওলাই নাযাব। কিয়? মই কৈ আছোঁ। দ্বিতীয়তে এটা কথা ওলাই আছে যে গৰমৰ দিন আহিলে কৰোনা ভাইৰাছটো নিজে নিজে নাইকিয়া হৈ যাব। এটা কথা ভাবক যে কৰোনা ভাইৰাছ আৰম্ভ হৈছে চীনৰ পৰা বৰ্তমানলৈকে হয়তো প্ৰায় 180খনতকৈ বেছি দেশলৈ ইতিমধ্যে এই ভাইৰাছটো বিয়পি গৈছে। এই প্ৰতিখন দেশৰতো টেম্পাৰেচাৰ একে নহয়, প্ৰতিখন দেশৰতো উষ্ণতা বেলেগ বেলেগে হয়, কিন্তু তাত কেনেকৈ ভাইৰাছটো ছাৰ্ভাইভ কৰি আছে? কাৰণ এই ভাইৰাছটোৱে উষ্ণতাৰ ওপৰত বা টেম্পাৰেচাৰ প্ৰভাৱ পেলাব নোৱাৰে। হয়, তাৰ যি বিকাশ, হয়তো বিকাশ বহুত বেছি বা অকণমান কম হোৱাত টেম্পাৰেচাৰ প্ৰভাৱ পেলাব পাৰে, কিন্তু এই ভাইৰাছটো গৰম আহিলে নাইকিয়া কৰি পেলাব, সেইটো 100% শুদ্ধ নহয় মই ভাবোঁ। এতিয়া আমি চাওঁ আহক যে ভাইৰাছটোৰ বিষয়ে যদি আমি চাওঁ, ভাইৰাছ এটাৰ বিষয়ে 5টা ষ্টেপৰ কথা ক'ব পাৰোঁ। এই 5টা ষ্টেপনো কি? কাৰণ আমি শুনিছোঁ যে ভাৰতবৰ্ষত কৰোনা ভাইৰাছৰ ক্ষেত্ৰত 3য় ষ্টেপ আৰম্ভ হৈছে। তেতিয়াহ'লে প্ৰথম 2য় ষ্টেজতনো কি আছিল? যদি প্ৰথম ষ্টেজৰ কথা কোৱা যায়, প্ৰথম ষ্টেজটো হ'ল ইনকিউবেশ্যন পিৰিয়ড। অৰ্থাৎ এজন ব্যক্তিৰ দেহলৈ যেতিয়া ভাইৰাছটো আহিব, ভাইৰাছটোৱে তো চাব লাগিব যে তাৰ কাৰণে সেই দেহটো অনুকূল হয় নে নহয়, য'ত সি তাৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। আৰু তাৰ বাবে এটা সময়ৰ প্ৰয়োজন হয়, হয়তো এই সময় 10ৰ পৰা 15 দিন পৰ্যন্ত হ'ব পাৰে। এই সময়ছোৱাত ভাইৰাছটোৱে এটা জীৱৰ দেহলৈ আহিব আৰু দেহটোত আচলতে তাৰ বাবে উপযোগী হয় নে নহয়, অৰ্থাৎ যে ব্যক্তি এজনৰ যিজন দেহলৈ আহিল তাৰ ইমিউনিটি ছিষ্টেমক আঘাত কৰিব পাৰিব নে নাই, এইটো চেষ্টা কৰে। ইয়াৰ পিছত যদি চাওঁ 2য় ষ্টেজ, এই ষ্টেজটোক ক'ব পৰা হয় ইনফেকশ্যন। অৰ্থাৎ এই ষ্টেজটোত ভাইৰাছটোৱে তাৰ গ্ৰোথ কৰিবলৈ আৰম্ভ কৰিব, 1টাৰ পৰা 2টা, 2টাৰ পৰা 4টা, 4টাৰ পৰা 8টা, 8টাৰ পৰা 16টা। অৰ্থাৎ যিজন ব্যক্তিক আক্ৰমণ কৰিলে সেই ব্যক্তিজনৰ দেহত তাৰ বিকাশ কৰিবলৈ চেষ্টা কৰিব, তাৰ জেনেটিক মেটেৰিয়েলৰ বিকাশ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত 3য় ষ্টেজ, যিটো বৰ্তমান ভাৰতবৰ্ষত আৰম্ভ হৈছে। এইটো হ'ল স্প্ৰেড হোৱা আৰম্ভ। এইটো হ'ব স্প্ৰেড, অৰ্থাৎ ভাইৰাছটো দেহলৈ আহিল, দেহত তাৰ বিকাশ হ'ল, 1টাৰ পৰা 2টা, 2টাৰ পৰা 4টা এনেকৈ বৃদ্ধি হ'ল। এতিয়া ই এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ, অৰ্থাৎ এজনৰ পৰা 2জনলৈ, 2জনৰ পৰা 5জনলৈ, 5জনৰ পৰা 10জন, 10জনৰ পৰা 100জনলৈ, এনে বিয়পি যাবলৈ আৰম্ভ কৰিব এইটো ষ্টেজত। আৰু আমাৰ ভাৰতবৰ্ষত এইটো ষ্টেজে আৰম্ভ হৈছে। এই ভাইৰাছটো বিয়পি যোৱা আৰম্ভ কৰিছে। আৰু এই বিয়পি যোৱা ষ্টেজটোৰ পিছৰ যদি চাওঁ ষ্টেজ, তেতিয়াহ'লে নেক্সট ষ্টেজ 2টাত আমি ক'ব পাৰিম যে ৰিকভাৰী ষ্টেজ। অৰ্থাৎ 4ৰ্থ ষ্টেজত ৰিকভাৰী হ'বলৈ আৰম্ভ কৰিব আৰু তাৰ পিছত সম্পূৰ্ণৰূপে এই ভাইৰাছটোৰ পৰা ৰিকভাৰী পোৱা যাব। গতিকে কিয় বৰ্তমান সময়ত গুৰুত্ব দিয়া হৈছে যে আপুনি ঘৰৰ পৰা নোলাব, নিজকে বচাই ৰাখক সমাজৰ পৰা। এইকাৰণে কোৱা হৈছে স্প্ৰেড টেষ্টটো, যে বিয়পাৰ যিটো সময়, এই সময়খিনিত যাতে কম সংখ্যক লোকলৈ বিয়পি যাব পাৰে, বা এই ভাইৰাছটোৱে যিমান ব্যক্তিলৈ বিয়পিলে আৰু যাতে নতুন ব্যক্তিলৈ বিয়পি যাব নোৱাৰে, তাৰ বাবে চেষ্টা চলাইছে। গতিকে আপুনি সজাগ হওক এইখিনি সময়ত
কাৰণ এইখিনি ষ্টেজ হ'ল আটাইতকৈ ক্ৰিটিকেল সময়। এবাৰ বিয়পি যোৱাৰ পিছত যদি নেক্সট ষ্টেজত ভাৰতবৰ্ষ সোমাই যায় তেতিয়াতো ৰিকভাৰী হ'বলৈ আৰম্ভ হ'ব, তেতিয়া ভয় নাই। কিন্তু এইখিনি সময় হৈছে সাৱধানতা অৱলম্বন কৰাৰ সময়। কাৰণ মৃত্যুৰ হাৰ যদিও 3 বা 4%, কিন্তু বেছি সংখ্যক ব্যক্তিলৈ যদি বিয়পি যায় তেতিয়াহ'লে মৃত্যুৰ সংখ্যা বাঢ়িব আৰু ৰিকভাৰী হ'বলৈ বেছি সময় লাগিব। যদি কম সংখ্যক ব্যক্তিলৈ বিয়পি যায় তেতিয়াহ'লে ৰিকভাৰী হ'বলৈ কম সময় ল'ব, খুব কম সময়ৰ ভিতৰত ৰিকভাৰী হ'ব পাৰিব। গতিকে সচেতন ব্যক্তি হিচাপে আপুনি সহযোগ কৰক। ইয়াৰ পিছত যদি আমি ঔষধৰ কথা কওঁ তেতিয়াহ'লে বৰ্তমান সময়লৈকে এই ভাইৰাছবিধৰ কোনো ধৰণৰ ঔষধৰ আৱিষ্কাৰ হোৱা নাই। হয়, এইটো সঁচা কথা যে ভেকচিন আৱিষ্কাৰ কৰিবলৈ চেষ্টা চলাই আছে। মাহ লাগিব পাৰে, 2 মাহ লাগিব পাৰে বা এবছৰো লাগিব পাৰে ইয়াত ভেকচিনৰ আৱিষ্কাৰ হওঁতে। সেইটো কোনেও ক'ব নোৱাৰে। বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা চলাই আছে, কিন্তু সফলতা পাবলৈ কিমান সময় লাগিব সেইটো কোনেও এতিয়াই ক'ব নোৱাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ বা মোৰ হাতত এটাই উপায় আছে, নিজকে বচাই ৰখা আৰু সজাগ হোৱা। যদি ভিডিঅ'টোত কিবা ভুল তথ্য দাঙি ধৰাৰ দৃষ্টিগোচৰ হৈছে তেতিয়াহ'লে কমেণ্টত জনাই দিব, যাতে আন 2জন ব্যক্তিৰ সহায়ক হ'ব পাৰে। আৰু যিমান পাৰোঁ সহজভাৱে কথাখিনি দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। যিসকলে এতিয়াও কৈ আছে যে কৰোণা অসমত অহা নাই, গতিকে আমি সাৱধান হোৱাৰ প্ৰয়োজন নাই, আহিলে দেখা যাব। চাওক, এনে কথা নহয়। ই এক মহামাৰী। আপুনি মই সজাগৰ জৰিয়তে ইয়াৰ পৰা নিজক বচাব পাৰোঁ, পৰিয়ালক বচাব পাৰোঁ, সমাজখনক বচাব পাৰোঁ, দেশখনক বচাব পাৰিম। আশা কৰোঁ আপুনি ভিডিঅ'টো আন 2জনলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ অকণমান চেষ্টায়ো 1% ব্যক্তিক সজাগ কৰিব পাৰে তেতিয়াহ'লে সেয়া মোৰ কাৰণে যথেষ্ট হ'ব। ধন্যবাদ।